তুই আগত কোরআনখন অধ্যয়ন করবি, তাৰপিছত কোরআনৰ বিপৰীতে কথা কবি, আৰু নিজৰ ধৰ্মৰে জ্ঞান নাই আৰু তুই কোরআন অধ্যয়ন করবি। কথা ভালকে কবি হত্যৰঞ্জন, সরি নামটো কওঁতে মানে মোৰ লাজ লাগে। কুত্তাৰঞ্জন, হাজাৰ হাজাৰ কুত্তাৰঞ্জনে কোরআন বেন কৰিব খুজি খুজি তাৰ মৃত্যু। তোৰ নিচিনা কুকুৰ যদি হাজাৰ জন্ম স্কিপ নকৰি চাই থকা গোটেইখিনি, তো হত্যৰঞ্জনৰ নামত মানে হত্যৰঞ্জনলৈ কিবা কৈছোঁ, তো স্কিপ নকৰি চাই থকা। থেংক ইউ। মাদ্ৰাছা এখন কিয় ভাঙিছে? গোটেইবোৰ ভাঙি পেলাব লাগে। এখন ভাঙিলে কাম নহ'ব। কথা ভালকে কবি হত্যৰঞ্জন, সরি নামটো কওঁতে মানে মোৰ লাজ লাগে। কুত্তাৰঞ্জন, নহ'লে এইটো চৰ চিনেমা না। छात्रों को राजनीति से दूर रहना चाहिए। মুখৰ ভিতৰত যে 32টা দাঁত আছে সব কেটে ভাঙি পেলাম। চালা কুত্তাৰঞ্জন কেলা। এইবোৰ ভাঙি পেলাব লাগিব। তাৰ আগততো কোৰাণখন নষ্ট কৰিব লাগিব। হা? যদি চুৰ কৰিছে, হাজাৰ হাজাৰ কুত্তাৰঞ্জনে কোরআন বেন কৰিব খুজি খুজি তাৰ মৃত্যু হৈছে। আৰু তোৰ নিচিনা এটা নেতা সরি কুত্তা, তোৰ নিচিনা এটা কুত্তা কৈ আছে কি কোরআন বেন কৰিব। কুছ বলো ইয়াৰ। वाह क्या सीन है। তোর নিচিনা কুকুর যদি হাজার জন্ম হয় মৃত্যু হয় তথাপি কোরআনৰ এটা অক্ষৰৰ চান্স নহয়। समझ रहे हो। কাৰণ মইতো কৈছোঁ কোৰাণখনে বেন কৰি দিব লাগে। বিভিন্ন সময়ত কৈছোঁ কোৰাণ বেন হ'ব লাগে, কাৰণ কোৰাণখন সন্ত্ৰাসবাদীৰ হাত পুথি। মাদ্ৰাছা তুই আগত কোরআনখন অধ্যয়ন করবি, তাৰপিছত কোরআনৰ বিপৰীতে কথা কবি, আৰু তুইনো ক'ত অধ্যয়ন কৰিব পাৰিবি? নিজৰ ধৰ্মৰে জ্ঞান নাই আৰু তুই কোরআন অধ্যয়ন করবি। ইমানখিনি জ্ঞান থাকিলে হয় তেনেহ'লে সেইদিন ৰঙিয়াত কিয় পহু খেদা খালি? ফকটো আমি আমাক নিশিকাবি, আমাৰ মুছলিম ভাইক তোৰ ফকটো আমি নিশিকাবি। তোকে শিকাব আমাৰ হিন্দু ভাইসকলে, তোকে শিকাব। ভাইসকলে জানে তুই কেনেকুৱা কুকুৰ, তুই কুত্তাৰঞ্জন এটা কেলা। কোরআন শরীফে সদায় মানুহক উগ্ৰতা আৰু ভদ্ৰতা শিকায়। কোরআন শরীফে কেতিয়াও উগ্ৰতা নিশিকায়। কুকুৰ চালা সেইদিনা তই ৰঙিয়াত কেনেকৈ পহু খেদা খালি এই ভিডিঅ' ৰাইজেও চাব, তুইও চা। নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। সত্যৰঞ্জন বৰাৰ দিন ভাল নাছিল। ৰঙিয়ালৈ গৈ বিলয় ঘটিল সত্যৰঞ্জন বৰাৰ। এই হিন্দুত্ববাদী নেতাগৰাকীক আনকি ৰঙিয়াৰ পৰা খেদি পঠালে বজৰং দলৰ সদস্যই। চাকৰিৰ প্ৰলোভন দিয়াৰ অভিযোগ উঠিছে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে, আৰু এইদৰেই সত্যৰঞ্জন বৰাক বজৰং দলৰ সদস্যই এবাৰ খেদিছে, আনকি সত্যৰঞ্জনক বান্ধি ৰখাৰো ভাবুকি দিছে। প্ৰথম দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ। আমাৰ হাতত 3টা দৃশ্য আছে। আপনি মাজত লাগিব, আপনি মোৰ ঘৰৰ পৰা ঘূৰি আছে, আপোনাৰ ঘৰত যাম কি যায় বলা। আপনি মাজত নাইব, আপনি মাজত নাইব, আপনি মোৰ ঘৰৰ পৰা ঘূৰি আছে, এইটো ডাঙৰ কথা। মোৰ ঘৰৰ পৰা ঘূৰি আছে ভালে, এইটো ডাঙৰ কথা। চাকৰি দিব, এখানে চাকৰি দিয়ে, ঠিকা দিয়ে, আমাৰ ল'ৰাবিলাকক চাকৰি দিব। আৰু এনে পৰিস্থিতিৰ সন্মুখীন হৈছে সত্যৰঞ্জন বৰা ৰঙিয়াত। এবাৰ বজৰং দলৰ ৰোষত পৰিছে সত্যৰঞ্জনবাদীৰ নামত ভণ্ড নেতা তোক ৰঙিয়াবাসী দিছে। চালি তো তোৰ অৱস্থা এনেকুৱা হ'ব আৰু।